হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপুনি সকলো ভালেই আছে। তো বৰ্তমান মোৰো এতিয়া ভালেই। আজি বহুত দিন হ'ল ভিডিঅ' দিবই পৰা নাই, গম পাইছে দিব নোৱাৰাৰ কাৰণটো। আজি প্ৰায় আমাৰ দেহা ভাগৰ 21 দিনেই হ'ল আৰু তাইৰ নামটো কি থ'লোঁ মোক বহুতে সুধি আছে, কমেণ্টতো সুধিছে, মেছেজতো সুধিছে। তো মোক ক'বই পৰা নাই, তাইৰ নামটো চাৰ্ভি গগৈ ৰাখিছোঁ। তো নামটো কেনেকুৱা লাগিছে ক'বচোন মোক কমেণ্ট কৰি। আৰু মই তাইক বাৰ্বি বুলি মাতিম। বাৰ্বি বুলি মতাও কাৰণ আছে, মই যেতিয়া প্ৰেগনেণ্ট হৈ আছিলোঁ, তেতিয়া 8 মাহ যেতিয়া মই সপোনত দেখিছিলোঁ মোৰ ছোৱালী এজনী হোৱা। তো তাইক মই কিবা নাম দি মাতিছিলোঁ, তেতিয়া মোক তাই সপোনতে কৈছে আৰু মানে মোক এইটো নাম দি নামাতিবা, মোক বাৰ্বি বুলি মাতিবা। তো সপোনত যিটো দেখাইছে, তো এতিয়া সেইটো বুলিয়ে মাতিম তাইক বাৰ্বি। যোনদিনাখন তাইৰ জন্ম হৈছে, তেতিয়া মোক ডক্টৰে কৈছে তোমাৰ ছোৱালীজনী হ'ল। তেতিয়া মোৰ সেই সপোনটোৱে তাইক মনত পৰিছে, সপোনতে মই দেখিছিলোঁ মোৰ ছোৱালীজনী হয়, তাই মোক বাৰ্বি মাতিব গৈছে। তো বাৰ্বিজনীয়ে মোৰ জন্ম হ'ল। এইফালে আমাৰ বাৰ্বি শুই আছিলে, শুই উঠিলে এতিয়া, সেইকাৰণে অকণমান আমনি কৰিছে আৰু শুই উঠি অকণমান আমনি কৰে। চাওঁতে আজি 21 দিন পাৰেই হৈ গ'ল।